बे समाव जोङो बिहेक मोनसे खामानि मावनो सानदों बिहेक एबा गाजु एग्रो टुरिज्म मोनसे आरो মঞ্চলৈ মই আমন্ত্ৰণ কৰিছোঁ আমাৰ মাননীয় অৰগেং গোলাও नोंथांखौ आफादाव लिंहरनाय जाबाय अरगें गोलाव आरो मनिराम बसुमतारी आङो जेखौ नुदों दा बियो एग्रिकालचार आरो टुरिज्म मोननैबो बिथांमोना जादों बे हाखौ आरो आथिखालाव टुरिज्म बड'लेण्ड हेरिटेज एग्र' टुरिज्मनि मुङाव बिथांमोनासो दान होदों बेखायनो जोङो बिथांमोनखौ तेखेतসকলক আমি মঞ্চলৈ আমন্ত্রণ কৰিছোঁ অৰগেং গোলাव आरो मनिराम बसुमतारी अननानै आफादाव जौसाङाव फैगोन उदालगुरि जिल्लानि साहा ओनसोलाव जे मोनसे प्रजेक्ट बिथांमोना लादों बेयो जोबोद मोजां जादों आरो बड'लेण्ड गभर्नमेन्टनिफ्राय जोङो बिथांमोनखौ अराय सम मदद होगोन आरो बे प्रजेक्टआ साक्सेस जानाय लोगो लोगोनो बे ओनसोलाव रांखान्थि बिथिङाव তেখেতসকল হৈছে আমাৰ ডনাৰ যিটো আমাৰ বড'লেণ্ড হেৰিটেজ এগ্ৰ' টুৰিজমৰ নামত যিটো ডাটা ভূমি ডাটা दाब जायगायाव जे एनिमेल आरो मानसिनि गेजेराव অৰগেং আৰু মনিৰাম তেখেতসকললৈ ধন্যবাদ থাকিল सिरियासलि लादों दा 27 किल'मिटार बेवहाय माने सलार फेन्सिं खालामनाय जादों आरो एबार 13 किल'मिटार फेन्सिं खालामनाय जाबावगोन बेल' नङा फरेस्टआव जोंनि जि एनिमेलफोर दङ जुनारफोर दङ बिसोरनि थाखाय जाग्रा मुवाफोरनि जि बिफां लाइफां गायनांगौ बिनि थाखायबो जों आरोबाव फरायनो आखायाव लादों माराठी बर' प्रेसिडेन्ट वुमेन इउपिपिएल मोजां जायगाखौ बिथांखौबो आर'नाइजों बरायनो थाखाय खावलायनाय थाबाय आरो बेजों लोगोसे अनजना दैमारि सेक्रेटारि वुमेन इउपिपिएल बिथांखौबो आर'नाइजों बरायनो थाखाय खावलायनाय थाबाय थाखाय माखासे पलिसिसफोरखौ जों आखायाव बे समाव आं सुंद' बिबुंथिनि थाखाय खावलायदों For short exhortation, I would like to request the Honorable Director of Agriculture, Manoranjan Das, तेखेतक मैं अनुरोध करिছোঁ बेयाव जागोन आरो बेवहाय एनिमेल हासबेन्डारिबो बेवहाय लानो हायो गोबां गासैबो बिथिंनिफ्राय एग्रिकालचाराव डेभेलप खालामनो हानायनि बेवहाय स्कोप दङ স্যার আজি আপোনাৰ দ্বাৰা এইখন 200 বিঘা মাটি আবৰা যি বড়োলেণ্ড আগৰ পৰা হৈ আছে আৰু উত্তৰত এই অঞ্চলত এটা প্ৰাকৃতিক সৌন্দৰ্য আছে আৰু ইয়াত টুৰিজিমৰ কাৰণে এনেও বহুত এট্ৰেকশ্যন আছে তো এনেকুৱা সময়ত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সহযোগত যিটো এটা প্ৰজেক্ট আজি মই গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে যে এই প্ৰজেক্টটো আৰম্ভ হোৱাৰ আগতে মই আহিছিলোঁ ওচৰৰ পাজৰৰ ৰাইজৰ কাৰণেও বডলেণ্ড হেৰিটেজ এগ্ৰ' টুৰিজিমৰ যিজন এমপি অবিনাশ দৈমাৰী তেওঁৰ লগত আহি মই বিশেষ কিছুমান আইডিয়া সুবিধা দিয়া হ'ব ইয়াতে যে এনেকে বনা তুমি চৰকাৰৰ পৰাও আৰু ঠিক তেনেকে হৈছে বস্তুবোৰ কিন্তু সেইকাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ তেখেতসকলে হ'ল এণ্টাৰপ্ৰিনাৰ হয় ইয়াত আপোনালোকে জানে যে যিটো অনুষ্ঠান গঢ়ি উঠিছে আৰু ওদালগুৰি এই অনুষ্ঠানটো সকলোৰে আমাৰ এগ্ৰিকালচাৰ আৰু মই ভাবোঁ এনেকুৱা অনুষ্ঠান BTRৰ যি 5খন প্ৰত্যেকখন ডিষ্ট্ৰিক্টত একতা এনেকুৱা এগ্ৰ' টুৰিজিম ডেভেলপ হওক এইটোৱে মোৰ আশা আৰু ইয়াত কৰিবলগীয়া বহুত আছে দেখা পোৱা যেনেকে আমাৰ অনাৰেবল চিএম ছাৰে অলৰেডি কৈ গ'ল মানে তেখেতৰ যিখিনি ভিজন এই সংঘাতটো লৈ পেলাই যোৱাকালি আমি সঁচাকৈ গৌৰৱান্বিত আৰু তেখেতৰ যিখিনি ভিজন সেই ভিজনখিনি যদি আমি আখৰে আখৰে যদি পালন কৰোঁ আৰ্মি হিচাপে তো BTR বহুত ওপৰলৈকে গুচি যাব আমাৰ টেম্পৰাৰী ইয়াত আৰু কিছু কৰিবলগীয়া আছে এগ্ৰিকালচাৰ চাইডটোত কাৰণ আপোনালোকে জানে যে যিকোনো বস্তু ডেভেলপ কৰা এনিমেল সদায় এট্ৰেকশ্যনটো ড্ৰ হয় যেতিয়া তাত এগ্ৰিকালচাৰেল কিছুমান আৰু এই বছৰ থাকিব বা এই প্ৰজেক্টখিনি অন্যান্য শস্য বা এলাইড এগ্ৰিকালচাৰ এক্টিভিটিৰ জড়িত কিছুমান বস্তু থাকিব হত্যা কৰে তেতিয়া তাত যিটো এট্ৰেকশ্যন আকৰ্ষণ ড্ৰ হয় এইটো কোনো এণ্টাৰপ্ৰাইজে আনিব নোৱাৰে ঘটনাটো হোৱাৰ লগে লগে গতিকে ইয়াত যিখিনি কৃষি অসম চৰকাৰে আৰু জৈৱিকভাৱে যিখিনি কৃষি কৰিছে তাৰ ওপৰত মোৰ আৰু দুটামান এড কৰিবলগীয়া আছে ইয়াতে তো মই ভাবোঁ সময়ে সময়ে আমি তেনেকুৱা কিছুমান ব্লক ইয়াত তৈয়াৰ কৰিব লাগিব বন্ধ কৰিবৰ কাৰণে যিটো ব্লকবিলাক আমি ইউজ কৰিম আমি মই প্ৰথমতে মই ৰিপৰ্টাৰসকলক মই ধন্যবাদ দিছোঁ বিভিন্ন নিউজ আছে চবক মই আন্তৰিক পৰা মই ধন্যবাদ দিছোঁ মই সৰুৰ পৰা মই খেতি দিশত মই আগবাঢ়ি আছিলোঁ মই দেউতাৰ লগত খেতি কৰি আছোঁ ঠিক তেনেকৈ যেতিয়া মই গ্ৰেজুৱেশ্যন হৈছে তেতিয়া মই বহুত ঘৰে খেতি কৰিছিলোঁ মই মাটি লিজত লৈ পেলাই মই কাম কৰি আছিলোঁ
ডাউন লেভেললৈ এতিয়া মই এইটো ক'বই লাগিব মই এটা গ্ৰীণলেণ্ড ছ'চাইটি বুলি এটা এইটো মাটিটো দখল কৰি আছিলে তেওঁলোকে মানে ফাইনেন্সিয়েল অসুবিধাত তেওঁলোকে কৰিব নোৱাৰিলে এইটো মোক এইটো গ্ৰীণলেণ্ড ছ'চাইটিয়ে মোক সেইটো মাটিটো মোক গতাই দিলে তাৰ বাবে মই তেওঁলোকক বৰ ধন্যবাদ দিবই লাগিব আৰু লগতে মই এইটো চৰকাৰী চাইডৰ পৰা মানে আমাৰ প্ৰথমতে আমাৰ মুৰব্বী প্ৰমোদ ছাৰলৈ মই ধন্যবাদ দিবই লাগিব সেইখনত মই আমাৰ ডেপুটি চিফ আৰু MLA আমাৰ গোবিন্দ ছাৰলৈ মই ধন্যবাদ দিবই লাগিব আৰু লগতে আমাৰ ফৰেষ্টৰ EM ৰঞ্জিত কছাৰী তেখেতলৈ মই ধন্যবাদ দিব লাগিব তেখেতে আমাক এই কাগজ পত্ৰ কৰাত বহুতখিনি সহায় কৰিলে আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ফৰেষ্ট অফিচৰ পৰা বটমত কছাৰী মোক বহুতখিনি সহায় কৰিলে আৰু লগতে আমাৰ CSD তেখেতলৈ চি ছাৰলৈ মই বহুত ধন্যবাদ দিব লাগিব আৰু লগতে আমাৰ চাৰ্কুল অফিচৰ যিটো SDC ছাৰলৈ মই ধন্যবাদ দিবই লাগিব মই এটা সপোন আছিলে যে মই সৰুৰ পৰা যে আমি এগ্ৰিকালচাৰ বনাম বুলি মই ল'ৰা ছোৱালীবিলাক বনাইছিলে কিন্তু মাটি ৰিজৰ্টটো মই চব মানে নাপালোঁ ইয়াৰ কাৰণে মই মাটি দিব লগা হৈছে ঠিক তেনেকৈ মই মানে 2 বছৰমান মই খেতি কৰিছিলে অলপ ডবলিং হৈছিলে ঠিক তেনেকৈ মই এইটো মাটি পালোঁ কিন্তু মই কনচেপ্টটো মানে এগ্ৰিকালচাৰ মানে মানুহবিলাকে ৰিজৰ্ট বনাই নহ'লে খাৱা দাৱা এইবিলাক চলে কিন্তু ইয়াত মোৰ টাৰ্গেট নহয় মই হ'ল এইটো মানুহবিলাকক মই খেতি শিকাব চাইণ্টিফিক মেথডত কেনেকৈ কৰিব লাগে সেইটো মই শিকা থকা আছে আমাৰ দেখা পাই আছে আমাৰ লগতে অলপ আগতে আমাৰ প্ৰিমিয়াৰ কলেজৰ যিটো ষ্টুডেণ্টবিলাকে ইয়াতে এইফালে ড্ৰাগন লগাই গৈছিলে আৰু তেওঁলোকে ভাল ফিডবেক দিছে আমাক ভালকৈ বুজাইছে যে কোনোবা ষ্টুডেণ্টে কোনোবা 10ডাল কোনোবা 5ডাল এনেকৈ লগাব বুলি কৈছে মই আশাবাদী তেওঁলোকৰ যদি ষ্টুডেণ্টবিলাকৰ যদি সেনেকৈ যদি লগায় মা দেউতাকক নিশ্চয় পইচা ছাপৰ্ট খুজিব নালাগিব তেওঁলোকে নিজে এষ্টাব্লিছ কৰি পেলাই কলেজ বা স্কুলত তেওঁলোকে যাব পাৰিব ঠিক আমাৰ এইটো অসমত জানামতে অসমত বিভিন্ন আনএমপ্লয় প্ৰব্লেম হৈ আছে সেইটো আমি কেনেকৈ আনএমপ্লয় প্ৰব্লেম ছল্ভ কৰিব পাৰিম মই মেইন উদ্দেশ্যটো মোৰ সেইটো এতিয়া চাবলৈ যাওঁ যদি আমাৰ বহুত মানুহে পঢ়াৰ পিছত কি কৰিম কি নকৰিম হৈ যায় ঠিক তেনেকৈ যদি আমি স্কুলৰ যদি ষ্টুডেণ্টবিলাকক যদি আমি সেনেকৈ যদি শিকাই থৈ যাওঁ তেতিয়াহ'লে আমাৰ সৰুৰ পৰা গ্ৰেজুৱেশ্যন হোৱাৰ পিছত তেওঁলোকে কাম কৰিব পাৰিব এতিয়া কি শিকাব আমি খেতিৰ বিভিন্ন বস্তুটো আমি কেনেকৈ কৰিবলৈ আমি শিকাই দিম কিমানমান মাটি ইয়াতে আছে ইয়াতে 220 বিঘা আছে ইয়াতে মানুহবিলাক থাকিব পাৰিব টুৰিষ্টবিলাক আহিব পাৰিব টুৰিষ্টবিলাকৰ পৰা ইয়াতে শিকিব পাৰিব আমিও টুৰিষ্টবিলাকৰ পৰা আমি শিকিম আৰু ওদালগুৰিৰ পৰা বৰ বেগ ডিষ্টেঞ্চত নাই ওদালগুৰিৰ পৰা অনলি 15 কিলোমিটাৰ আছে আৰু ৰাস্তা খুব ভাল অকণমান কাঁচা ৰোড আছে এইটো কিন্তু CC ব্লক হোৱাত চান্সত আছে এতিয়ালৈকে আজিৰ পৰা মানুহ আহিব পাৰিব আজিৰ পৰা মই সকলো ৰাইজলৈ অনুৰোধ কৰিছোঁ ইয়াতে আহি মস্তি ফূৰ্তি কৰিব পাৰিব আৰু কিবা যদি প্ৰগ্ৰাম ল'বও পাৰিব আপোনালোকে আমি অনুৰোধ কৰিছোঁ আৰু এতিয়া এইটো এগ্ৰিকালচাৰ বনোৱাৰ বিষয়ত মোৰ মিছেছেও বহুতখিনি সহায় কৰিলে আৰু আজিলৈকে মিছেছে মোৰ যিটো খেতি বাঢ়ি কৰাতে কোনো আজিলৈকে একো নকয় আৰু মোক মানে এনকাৰেজ দি থাকে ভালকৈ কৰক মানে ঠিক তেনেকৈ কয় মানে আপোনালোকে এগ্ৰৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে মই 2014 চনৰ পৰা মই মানে হাইলি কষ্ট কৰি আছোঁ আজি কষ্ট কৰি এইটো ৰাস্তাত মই এইটো ষ্টেজত মই আহি পাইছোঁ বঁটাও পাইছে বিভিন্ন ক্ষেত্ৰত বঁটাটো মই ক'ব নালাগে মানে অল অসমত মোটামুটি পাইছোঁ বুলি ভুল নাই আপোনাৰ অল অসম সাহিত্য সভা লেট ডেট আৰু আমি ইণ্টাৰনেশ্যনেল হৰ্টিকালচাৰ শ্ব'টো মই মানে প্ৰাইজ পাইছিলোঁ আৰু কালীচৰণ ব্ৰহ্ম এৱাৰ্ডৰ পৰাও মই মানে সৰ্বশ্ৰেষ্ঠ চন্দ্ৰলৈ মোক দিছিলে ঠিক তেনেকৈ বিভিন্ন মই এৱাৰ্ড আছে আপোনালোকৰ এইটো NGO টাইপত আছে নেকি এইটো আমাৰ কোম্পানী হয় বডোলেণ্ড হেৰিটেজ এগ্ৰ টুৰিজম প্ৰাইভেট লিমিটেড এইটো আমি 4জন আছে বডোলেণ্ড হেৰিটেজ এগ্ৰ টুৰিজম ইয়াতে আমাৰ পাৰ্টনাৰশ্বিপত আছে এইটো কোম্পানী এগত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ উপস্থিত এখন সুন্দৰ টুৰিষ্ট এখন শুভ উদ্বোধন কৰিলে কি ক'ব কেনেকুৱা অনুভৱ কৰে কি ইয়াত সুবিধা পাব ৰাইজে আচ্ছা ইয়াতে একচুৱেলি বডোলেণ্ড এগ্ৰ টুৰিজম হয় ইয়াতে মানে চবেই আহিব পাৰে আৰু ইয়াতে একচুৱেলি আমাৰ কটেজ ফেচিলিটিছ আছে আৰু কেবিন আছে ৰেষ্টুৰেণ্ট আছে আৰু বিভিন্ন ধৰণৰ মানে খেতি আছে ইয়াতে লাইক অৰেঞ্জ মাল্টা ড্ৰেগন कैबेज वेजिटेबल्स बहुत सारे लोए फले सब आसे यानी मैंने टोटली कम्प्लीटली ऑर्गेनिक है
থকালৰ সুবিধাও পাব আছে চব আছে কটেজ ফেচিলিটি আছে আমাৰ ওদালগুৰি টাউনৰ পৰা কিমান ডিষ্টেঞ্চ এইটো আপোনাৰ 12 কিলোমিটাৰ হ'ব মানে ইমান দূৰো নহয় মানে ডাইৰেক্ট ৰাস্তা আছে আমি মানে ৰাস্তাৰ কাৰণে একো অসুবিধা নাই মানে গুড ফেচিলিটি আজিৰ পৰা ইয়াত মানুহ আহিব পাৰে য়েছ আহিব পাৰে থাকিব পাৰে আহি পেলাই থাকিব পাৰে এনজয় কৰিব পাৰে थाङा देहानि सानाय सुनाय बेरामनि जेंनाया